আপোনালোক সকলোকে হাছপাছ ব্লগৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো বহুত বেছি ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰ বহুত বেছিয়ে ভাল। এইফালে দেখিছেনে মই বাইহঁতৰ ঘৰলৈ আহিছোঁ আৰু বাইহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। অকণমান মই আৰু চাই নাই এইফালে ৰাস্তাৰ ফালে ওলাই আহিছোঁ আৰু অকণমান ওলাই আহিছোঁ আপোনালোককো পৰিৱেশটো দেখুৱাম। আগফালে সেউজীয়া হৈ আছে। আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। এইফালে আগফালৰ পৰিৱেশটো দেখুৱাইছোঁ, তাৰপিছত আপোনালোকক মই পাছফালৰটো দেখুৱাম দেই। চাব দেই, মই আপোনালোকক আৰু এটা বস্তু দেখুৱাইছোঁ। ইমান ধুনীয়াকৈ চৰি আছে, দেখিয়ে মৰম লাগিছে দেই। চাব ৰেবিটো ইমান ধুনীয়াকৈ ঘাঁহ খাই আছে। আইঅ কিউট পলাইছে ধৰিবলৈ যাওঁতে। ইমান কিউট, চাওকচোন ময়ো ধৰি ল'লো। এয়া হৈছে পাছফাল, গোটেইখন সেউজীয়া হৈ আছে। ইফালে পাহাৰ আছে কিন্তু ধৰিব পৰা নাই। এয়া আমাৰ কিউট ভাগিন। আমি ভাগিনাক চাবলৈ বাইহঁতৰ ঘৰলৈ আহিছিলোঁ।